আজি আমি ক্লাস 10 মেথ সাবজেক্টৰ চেপ্টাৰ নম্বৰ 1 কিছুমান ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম। কোৱেশ্চন নম্বৰ 1 দিয়া আছে ইউক্লিডৰ বিভাজন a আৰু b দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া থাকিলে q আৰু r এনে দুটা পূৰ্ণ সংখ্যা বিচাৰি পোৱা যায় যাতে a = bq + r যত r এ হিত কৰিব। তলত চাৰিটা অপচন দিয়া আছে a b c d ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি। এতিয়া আমি কোৱেশ্চন নম্বৰ 2 চাম। কোৱেশ্চন নম্বৰ 2 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। এতিয়া আমি কোৱেশ্চন নম্বৰ 3 চাম। কোৱেশ্চন নম্বৰ 3 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। এতিয়া আমি কোৱেশ্চন নম্বৰ 4 চাম। কোৱেশ্চন নম্বৰ 4 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। এতিয়া আমি কোৱেশ্চন নম্বৰ 5 চাম। কোৱেশ্চন নম্বৰ 5 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি। এতিয়া আমি কোৱেশ্চন নম্বৰ 6 চাম। কোৱেশ্চন নম্বৰ 6 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। এতিয়া আমি কোৱেশ্চন নম্বৰ 7 ৰ শুদ্ধ উত্তৰটো চাম। এতিয়া কোৱেশ্চন নম্বৰ 7 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। এতিয়া আমি কোৱেশ্চন নম্বৰ 8 ৰ শুদ্ধ উত্তৰটো চাম। কোৱেশ্চন নম্বৰ 8 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। এতিয়া আমি কোৱেশ্চন নম্বৰ 9 ৰ শুদ্ধ উত্তৰটো চাম। কোৱেশ্চন নম্বৰ 9 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। এতিয়া আমি কোৱেশ্চন নম্বৰ 10 ৰ শুদ্ধ উত্তৰটো চাম। কোৱেশ্চন নম্বৰ 10 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। এতিয়া আমি কোৱেশ্চন নম্বৰ 11 ৰ শুদ্ধ উত্তৰটো চাম। কোৱেশ্চন নম্বৰ 11 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। এতিয়া আমি কোৱেশ্চন নম্বৰ 12 ৰ শুদ্ধ উত্তৰটো চাম। এতিয়া কোৱেশ্চন নম্বৰ 12 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। অপচন বি। এতিয়া আমি কোৱেশ্চন নম্বৰ 13 ৰ শুদ্ধ উত্তৰটো চাম। কোৱেশ্চন নম্বৰ 13 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ। এতিয়া আমি কোৱেশ্চন নম্বৰ 14 ৰ শুদ্ধ উত্তৰটো চাম। কোৱেশ্চন নম্বৰ 14 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি। এতিয়া আমি কোৱেশ্চন নম্বৰ 15 ৰ শুদ্ধ উত্তৰটো চাম। এতিয়া কোৱেশ্চন নম্বৰ 15 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। এতিয়া আমি কোৱেশ্চন নম্বৰ 16 ৰ শুদ্ধ উত্তৰটো চাম। এতিয়া কোৱেশ্চন নম্বৰ 16 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ। এতিয়া আমি কোৱেশ্চন নম্বৰ 17 ৰ শুদ্ধ উত্তৰটো চাম। কোৱেশ্চন নম্বৰ 17 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। এতিয়া আমি কোৱেশ্চন নম্বৰ 18 ৰ শুদ্ধ উত্তৰটো চাম। এতিয়া কোৱেশ্চন নম্বৰ 18 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি। এতিয়া আমি কোৱেশ্চন নম্বৰ 19 ৰ শুদ্ধ উত্তৰটো চাম। কোৱেশ্চন নম্বৰ 19 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি। এতিয়া আমি কোৱেশ্চন নম্বৰ 20 ৰ শুদ্ধ উত্তৰটো চাম। কোৱেশ্চন নম্বৰ 20 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি।